হাই গাইজ স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ আৰু পোনপ্ৰথমতে সকলোকে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জনালোঁ। আৰু আজি হৈছে মানুহ বিহু, মানে আমাৰ মানুহৰ বিহু। যোৱাকালি গৰু বিহু বুলি কয়, গৰু বিহু গ'ল, কিন্তু মই ভিডিঅ' বনাব নাপালোঁ কাৰণ আমাৰ গৰু নাই গাইজ, আমাৰ গৰু নাই। আৰু মই সাৰি পাইছোঁ পুৱা 10:30 বজাত। আমাৰ গাঁৱৰ গৰু আছে, গৰুবিলাক পুৱা ধুই দিছোঁ। কি বানাব নাবানালোঁ, তো আজি মানুহ বিহু, গা পা ধুলোঁ মাহ হালধিৰে। তো সেই আৰু চাহ পানীও খাই ল'লোঁ। তো নামকেইটা মানে আমাৰ নামঘৰত যাম বুলি ভাবিছোঁ। তো চাওঁ কি হয় আৰু ভিডিঅ'টো চাই থাকক। আৰু এই চলাটো দেখছেনে গাইজ, বিহুৰ মানে গামোচাৰ চলা চিলাই লৈছোঁ। ভাবিছিলোঁ কি বিহু ফটোশ্বুট কৰিম বুলি, কিন্তু বিহু ফটোশ্বুট কৰাই নহ'ল, উপায় নাই। এইবাৰ মানে নহ'লে কৰা একেবাৰে। তো অহাবাৰ কৰিব পাৰিলোঁ কৰিম। আৰু ইনষ্টাগ্ৰামত এখন এনেই নৰ্মেল আপলোড কৰিছোঁ, ভাল নহ'ল ফটোখন থ'ব কাৰ্টুন হিচাপে বানে। তো এই আৰু চলাটো কেনেকুৱা লাগছে একবাৰ কমেণ্ট কৰি জনাবচোন আপোনালোকে। আৰু কি জানেনে গাইজ, এই ৰঙালী বিহু, কঙালী বিহু, এনে বিহু এটা আৰু ভোগালী বিহুটো ইয়াতে চলে। তো এইকেইটা বিহু আমাৰ ইয়াতে মানে লোকেল টাউনত বৰপেটাত হওক বা টাউনত আৰু এইবিলাক নচলে বেছি ভালকৈ, মানে এইবিলাক আছে, আমি যিখিনি নিয়ম তাৰমানে সেইখিনি কৰা যায়। বাকী আপাৰ আচামৰ চাইডে, নৰ্থ ইষ্ট মানে আপাৰ আচামৰ চাইডে আৰু যোৰহাট শিৱসাগৰ এনে চাইডে আৰু মানে এই বিহুটো ভাল, মানে একদম পূৰা একদম মানে আমাৰ ইয়াতে বৰপেটাত দেউল যেনে, তো বিহুটো তাতে সেনে। তো সেই আৰু আমাৰ ইয়াতে কি দেখুৱাব লাগে, অকণ ৰাতিপুৱা নামঘৰত যায়, সকলোৱে সেৱা কৰে, কিবা কিবি কৰে তাতে। আৰু 7 দিন যিহেতু বিহু, 7 দিন কিবা কিবি কৰে, 7 দিন যায় মানুহে। আৰু আমাৰ ইফালে কণ ল'ৰা ছোৱালী মানে বিহু নাচিব ৰেডি। সৰুতে আমিও এনেই আছিলোঁ দিয়ক গাছ, কিন্তু এতিয়া নাযাওঁ আৰু লাজ লাগে মানে ৰাতি যাম। আৰু আমাৰ ওচৰৰ নামঘৰটোত মানে গণনা কৰাইছে, ৰাশিফল গণনা প্ৰত্যেক বহাগত কৰে। আৰু এইবাৰ আহি গ'লোঁ বৰপেটা কীৰ্তন ঘৰ। তো চাই থাকক ভিডিঅ'টো কি হয় কি নহয়। খাই ল'লো মানটো খাই দিয়া। কীৰ্তনঘৰৰ ওচৰততো চালে গাছ, মানে কীৰ্তনঘৰত মানে অকস্মাত যোৱা হ'ল আৰু ভিডিঅ' ভালকৈ কৰিব নাপালোঁ, নৰ্মেল। আজি ভিডিঅ'টো নৰ্মেলে, একেবাৰে নৰ্মেল তাৰ মানে কি দিম তাকে ভাবি আছিলোঁ। তো সেই আৰু সৰু ল'ৰা ছোৱালীবিলাক বিহু নাচে, তো দেখি আছোঁ। আৰু এতিয়া মানে গা পা ধুই ৰেডি, মানে ডাঙৰ মামা আহিছে আমাৰ বঙাইগাঁৱৰ পৰা, মানে মামাৰ লগত ফুৰিব যাম। তো ব'লক একেলগে চাই থাকক ভিডিঅ'টো। আৰু মামাৰ লগত গাড়ীত উঠিছিলোঁ, মানে মামাই বিহুৱান দিব যায় আমাৰ মামা আৰু আছে ভাইটিকেইটাক। তো যাই আছোঁ, ব'লক। আৰু আহোঁতে ৰাতিয়ে হৈ গ'ল। তো ঘৰৰ পিনে যাই আছোঁ আৰু দিয়ক গাইজ চাই থাকক। তো এইটোৱে আছিল সৰু ভিডিঅ' বহাগৰ, মানে ভিডিঅ'টো ভাল কৰিম বুলি মানে কৰিব নাপালোঁ, কিবা এটা কামত বিজি আছিলোঁ। নৰ্মেল আৰু অলপ ভিডিঅ' শ্বুট লৈ কেনে এডিটিং কৰি দিছোঁ। তো আজি ব্লগটো এইখিনিয়ে দিয়ক, সৰু ব্লগ এটা হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। আজিলৈ এইখিনিয়ে, বাই বাই।